আজি আমি লাহোৱাল মহাবিদ্যালয়ত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ আন্তঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এই তৰ্ক প্ৰতিযোগিতাৰ সবিশেষ আমি আপোনালোকক দেখাব বিচাৰিছোঁ। তেতিয়াহ'লে বলক আমি তৰ্ক প্ৰতিযোগিতাৰ স্থলীলৈ যাওঁ। ভাৰতবৰ্ষৰ এই ব্ৰিটিছৰ উপনিৱেশ যি শাসন 200 বছৰীয়া আমাৰ ভাৰতৰ আৰ্থ সামাজিক যিটো দিশ, আমাৰ অৰ্থনৈতিক যিটো দিশ, এই অৰ্থনৈতিক দিশটো এনেকুৱাকৈ আমাৰ জোৰ লাগি পেলালে বা আজি আমাৰ ভাৰতৰ জনসাংখ্যিক যিটো গাঁথনি, এই গাঁথনিটোক চাব গ'লে আমাৰ হয়তো আজিৰ দিনত থকা আমাৰ আচৰিত সময়টো সৰ্বাত্মক ৰূপে হয়তো সমান অধিকাৰ হয়তো ক'ৰবাত হয়তো পোৱাত পিছ পৰি আছে, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, কিন্তু যিসমূহ হৈছে সেইসমূহ আমি নুই কৰিব নোৱাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিনামূলীয়া পাঠ্যপুথিটো প্ৰত্যেকখন চৰকাৰী বিদ্যালয়তে প্ৰদান কৰি আহিছে। এইটো নিতান্তই সত্য, এইটো অসত্য বুলি কেতিয়াও ক'ব নোৱাৰে। বিপৰীত পক্ষে সত্য, এইটো সকলোকে বিনামূলীয়া পাঠ্যক্ৰম প্ৰদান কৰি আহিছে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, যদি সঁচাকৈয়ে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক আৰ্থ সামাজিক নিৰাপত্তা প্ৰদান কৰিলেহেঁতেন, তেন্তে মাননীয় অধ্যক্ষ মহোদয় হয়তো 2019 চনত ভাৰতৰ 103তম সংবিধান সংশোধন কৰি EWSৰ ব্যৱস্থাটো আনিব লগা নহ'লহেঁতেন, নাইবা মাননীয় অধ্যক্ষ মহোদয় দুদিন পূৰ্বে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে এনেধৰণৰ এক ৰায় প্ৰদান নকৰিলেহেঁতেন। সেয়েহে মাননীয় অধ্যক্ষ মহোদয় সুস্থ মগজু সবল যুক্তি আৰু সূক্ষ্ম বিশ্লেষণৰ সৈতে আজি সদনত উত্থাপিত বিধেয়কখন সম্পূৰ্ণৰূপে নাকচ কৰি সন্মানীয় বিধি পক্ষৰ এখন গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, মই পুনতে আজি সদনৰ মাজে 3খন প্ৰতিশ্ৰুতি দাঙি ধৰিব বিচাৰিছোঁ। 1, বিধেয়কখনত যিকোনো দৰিদ্ৰ সীমাৰেখাৰ কথা উল্লেখ আছে, মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক সোঁৱৰাই দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণ কৰা পদ্ধতিটোৱে আচলতে ত্ৰুটিপূৰ্ণ, কাৰণ ইয়াৰ জৰিয়তে সকলো দৰিদ্ৰ লোকক একেটা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি দৰিদ্ৰতাৰ বিভিন্ন স্তৰসমূহক আচলতে অগ্ৰাহ্য কৰা হয়। মাননীয় অধ্যক্ষ মহোদয়, 2010 চনৰ পৰা 2015 চনৰ ভিতৰত অসমত মহিলাসকলক বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰা হৈছিল, যাৰ ফলত নেকি মহিলাসকল স্বনিৰ্ভৰশীল হ'ব পাৰিছিল। গতিকে মাননীয় অধ্যক্ষ মহোদয়, এইদৰে বিশেষকৈ টাৰ্গেট কৰিব লক্ষ্য কৰি আঁচনি অন্তৰ্ভুক্ত কৰিলে তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, কোনো চৰকাৰে যদি মহিলা বিয়াৰ সময়ত যদি বিনামূলীয়াকৈ ভোট দিম বুলি কৈ আচলতে যৌতুক প্ৰথাটোকে পৰোক্ষভাৱে সমৰ্থন কৰে, কোনো চৰকাৰে যদি মাইক্ৰ'ফাইনেন্সৰ ঋণসমূহ লৈ পেলাই মানুহক ভোট কেনেদৰে বিনিয়োগ কৰিলে, কেনেদৰে উপকৃত হয়, কি লাভ হ'লে লোকচান হয়, সেই কথাবোৰ যদি নজনাকৈ মাইক্ৰ'ফাইনেন্সৰ সমগ্ৰ ঋণে মাফ কৰি দিম বুলি কয়, তেনে এক প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ আজি উত্থাপন কৰা বিধেয়কখন। কাৰণ এফালে যদি মাইক্ৰ'ফাইনেন্সৰ ঋণ লাভ হৈছে, আনফালেদি কিন্তু বস্তুৰ মূল্য বৃদ্ধি হৈছে, যাৰ ফলত নেকি নিম্ন মধ্যবিত্ত লোক আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে অধিক সুবিধা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত বিধৱা মহিলাৰ পৰা অহা ধনসমূহ গৃহস্থ থকা মহিলাৰ একাউণ্টত সোমায়, যিটো সময়ত মাননীয় অধ্যক্ষ মহোদয় কৃষকৰ বাবে অহা ধন কেতিয়াও খেতিপথাৰত নামি নোপোৱা কোনো লোকৰ একাউণ্টত সোমায়, তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ আজি। যদি PM কিষাণ ট্ৰেক্টৰ যোজনাৰ অধীনত যদি বিনামূলীয়াকৈ ট্ৰেক্টৰখন ভৰাৰ পিছত যদি পেট্ৰলৰ মূল্য বৃদ্ধিৰ বাবে ট্ৰেক্টৰখনত পেট্ৰলে ভৰাব নোৱাৰে, তেন্তে মাননীয় অধ্যক্ষ মহোদয় তেনেবোৰ কথা আমাৰ মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক পুনৰবাৰ কৈছোঁ, তেওঁলোকে এই বিধেয়কখন ঘূৰাই লয়, এনে এখন বিধেয়ক উত্থাপন কৰক, যাৰ জৰিয়তে নেকি এই কথাষাৰ স্পষ্ট হৈ পৰে যে প্ৰকৃতাৰ্থত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কোনবোৰ হওক, এই কথাষাৰ স্পষ্ট হৈ পৰে, যাৰ জৰিয়তে যে প্ৰকৃতাৰ্থত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কোনবোৰ স্তৰত কেনেকুৱা ধৰণৰ আঁচনিৰ প্ৰয়োজন, আৰু এই কথাষাৰ স্পষ্ট হৈ পৰক যাতে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে অহা আঁচনি যাতে মধ্যভোগীৰ কল্যাণ নহয়। শ্লোগান গাই ফুৰে আৰু ইফালে দিব্যাংগসকলৰ নামত থকা যি ছাত্ৰবৃত্তিৰ মূল্য বাজেট তাকো হ্ৰাস কৰিলে। আনকি নালাগে মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে নতুন নতুন আঁচনিৰ জৰিয়তে নৱভাৰতবৰ্ষক সহায়ৰ কথা কয়, কিন্তু ৰাজহুৱা খণ্ডবোৰ তেওঁলোকে এতিয়া পুঁজিপতিৰ হাতত গতাই দিবলৈ কিন্তু অলপো সংকোচ বোধেই কৰা নাই। এইবোৰৰ প্ৰেক্ষাপটতেই আজি সদনৰ মজিয়াত আজি উত্থাপিত এই বিধেয়কখন তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিবলৈ মই বাধ্য হৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি সেইখন ভাৰতবৰ্ষত বসবাস কৰোঁ যিখন ভাৰতবৰ্ষত ৰেচন কাৰ্ডৰ পৰা আদি কৰি বিদ্যালয়ত মিড ডে মিল প্ৰদান কৰা হয়, অধ্যক্ষ মহোদয়, কিন্তু সেইখন ভাৰততেই প্ৰত্যেক ৩,০০০তকৈও অধিক কিশোৰীয়ে কিন্তু পুষ্টিহীনতাৰ ভোগত মৃত্যুবৰণ কৰিবলগীয়া হয়।
সাধাৰণতে এজন জ্যেষ্ঠজনক তাত দেখা পাওঁ। তেতিয়া কিন্তু ছাৰে এটা কথা কৈছিল যে কোনোবা এজন য়ং মানুহ হয়, যিহেতু মহাবিদ্যালয়খন য়ং কলেজ, এজন য়ং প্ৰিন্সিপাল ছাৰ ইয়াত আছে আৰু অধিকাংশ শিক্ষকে যথেষ্ট য়ং, আৰু এনেধৰণৰ এখন মহাবিদ্যালয়ত আমি অকণমান নতুন চিন্তাৰে যদি আগবাঢ়ি যাব পাৰোঁ যথেষ্ট ভাল হয়। আৰু সেয়েহে এই দায়িত্ব তেওঁ মোক অৰ্পণ কৰিছিলে, আৰু এই দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত মই আমাৰ শিক্ষক লগতে ছাত্ৰ ছাত্ৰীসকলৰ পৰা যিখিনি সঁহাৰি পালোঁ সেইখিনিৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ 3 মিনিট সময়টো কাউণ্ট কৰিব। চ' পৰাপক্ষত সেই প্ৰথম শব্দটো কোৱাৰ আগত মাইক ছেটটো ঠিক কৰি ল'বা, যাতে কিমানটোত ক'লে ভালকৈ অডিয়েবল হয় সেই বস্তু চাবা, কাৰণ মাজতে এবাৰ আমি মাইক ঠিক কৰিব লগা হৈছে পিছফালৰ পৰা। এই তৰ্কৰ প্ৰতি অংশগ্ৰহণ কৰিলে পঢ়িব লাগিব, ষ্টাডি কৰিব লাগিব, ডাটা লাগিব, বিপক্ষক কেনেকৈ ক্ৰছ কৰিব লাগিব, কাটিব নোৱাৰা অৱস্থাত প্লেচ কৰিব লাগিব, কাটিব নোৱাৰা পইণ্টটো প্লেচ কৰিব লাগিব। মোক কাটিবই নোৱাৰিলে কোনো পইণ্ট, এটা পইণ্ট কাটিব নোৱাৰিলে। মই যিখিনি উপস্থাপন কৰিছোঁ সপক্ষে বা বিপক্ষে। লাহোৱাল মহাবিদ্যালয় আজি ডিব্ৰুগড় জিলাৰ ভিত্তিত আয়োজিত আন্তঃবিদ্যালয় আৰু আন্তঃ মহাবিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতা আজি শেষ হৈছে আৰু ফলাফল ইতিমধ্যে ঘোষণা হৈছে। আৰু ফলাফল ঘোষণাত মই কাষতে লগ পাইছোঁ এজন আজি দ্বিতীয় পুৰস্কাৰ পাইছে ইফতিকা আলম, দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত ইফতিকা আলম। মই কোৱাচোন তোমাৰ আজিৰ এই ইয়াৰ তৰ্ক প্ৰতিযোগিতাৰ অনুভৱৰ বিষয়ে অলপ কোৱা। নমস্কাৰ, মই পুনতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি যে এইখিনি ক'বলৈ মোক সুবিধা প্ৰদান কৰিছে। মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে তৰ্ক প্ৰতিযোগিতা বুলি ক'লে আচলতে আমাৰ মনটো আচলতে আনন্দৰে ভৰি পৰে, কাৰণ তৰ্কত আমি প্ৰত্যেকেই নিজৰ যুক্তিসমূহ দাঙি ধৰোঁ আৰু আমাৰ মাজত আচলতে মতান্তৰ হ'লেও কেতিয়াও মনান্তৰ নহয়। আমি ইজনে সিজনক কেতিয়াও আচলতে ব্যক্তিগতভাৱে বেয়া নাপাওঁ, আমি কেৱল নিজৰ মতখিনিহে দাঙি ধৰোঁ। আৰু লাহোৱাল মহাবিদ্যালয়ৰ যিখিনি আতিথ্য আৰু তেওঁলোকৰ যি ব্যৱস্থাপনা তাক লৈ আচলতে সঁচাকৈয়ে ক'বই লাগিব যে তেওঁলোকৰ যি আতিথ্য সেয়া অতুলনীয় আৰু অভেদ্য। ধন্যবাদ। এইবাৰ আমি লগ পাইছোঁ আজি তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম স্থানপ্ৰাপ্ত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ চিৰঞ্জীৱ সন্দিকৈ। কোৱাচোন আজি কেনেকুৱা লাগিলে অনুভৱটো? খুবেই ভাল লাগিল, আৰু যিহেতু তৰ্ক কৰি ভাল পাওঁ আৰু যুক্তিৰে যুঁজা মানুহ আজিৰ দিনত যথেষ্ট প্ৰয়োজন, কাৰণ যুক্তিৰে যুঁজিলেহে ভাল সমাজ ব্যৱস্থা, ভাল ৰাজনৈতিক ব্যৱস্থা এটা গঢ় লৈ উঠিব পাৰে, আৰু যুক্তিৰ মাজেৰে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ। যুদ্ধ নহয়, ই এক যুক্তিৰ প্ৰতিযোগিতাহে, আমি আৱেগেৰে নহয় যুক্তিৰে যুঁজোঁ। গতিকে খুবেই ভাল লাগিলে। আজি লাহোৱাল মহাবিদ্যালয়ৰ আতিথ্যও যথেষ্ট আদৰণীয় আছিল, আৰু সকলোৰে যি হাঁহিমুখীয়া যি অভিভাষণ বা অভিবাদন জনাইছে তেওঁলোকৰ যথেষ্ট ভাল লাগিলে। হয়, ধন্যবাদ। এইবাৰ আমি লগ পাইছোঁ আজি তৰ্ক প্ৰতিযোগিতাত তৃতীয় স্থানপ্ৰাপ্ত গীতালী ভূঞা দুলীয়াজান মহাবিদ্যালয়। কোৱাচোন আজি অনুভৱটো কেনেকুৱা লাগিলে তোমাৰ ইয়ালৈ আহি? অনুভৱ খুবেই ভাল। ইমান এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আপোনালোকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বৰ্তমান সময়ত এনেকুৱা হয় যে নিজৰ মত প্ৰকাশ কৰিবলৈ বহু ক্ষেত্ৰত আমি কুণ্ঠাবোধ কৰোঁ, আৰু এনেকুৱা এখন মঞ্চ পাইছোঁ নিজৰ যি যুক্তি বা বিষয়টোৰ প্ৰতি নিজৰ যি মত আছিলে সেই মত প্ৰকাশ কৰিব পাৰিছোঁ, তাৰ কাৰণে যথেষ্ট সুখী আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, থেংক ইউ। লাহোৱাল মহাবিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ভিত্তিত অনুষ্ঠিত হোৱা যি আন্তঃ বিদ্যালয় আৰু আন্তঃ মহাবিদ্যালয়ৰ প্ৰতিযোগিতা হৈছিলে, ইয়াত প্ৰথম দ্বিতীয় তৃতীয় 3টা পুৰস্কাৰ দিয়া হৈছে। ইয়াৰ উপৰিও যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আটাইকে একোখনকৈ মানপত্ৰৰে তেওঁলোকক উদগনিমূলক সন্মান প্ৰদান কৰা হৈছে। আৰু আমি এতিয়া লগ পাইছোঁ এজন ছাত্ৰ যি প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰিছে। তুমি ক'ৰ পৰা আহিছা? মই দুলীয়াজান মহাবিদ্যালয়ৰ পৰা আহিছোঁ। দুলীয়াজান মহাবিদ্যালয়, কি নাম তোমাৰ? মোৰ নাম শ্ৰী অংশুমান ভট্টাচাৰ্য আৰু মই মেথমেটিক্স ডিপাৰ্টমেণ্টৰ। অংশুমান ভট্টাচাৰ্য, কোৱাচোন আজি অনুভৱটো কেনেকুৱা লাগিলে তোমাৰ? আজি লাহোৱাল মহাবিদ্যালয়ত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাখনত আহি মই অতি আনন্দ অনুভৱ কৰিছোঁ। আজি আমাৰ লাহোৱাল কলেজৰ ছাত্ৰ একতাৰ সদস্যসকলে আমাক যেনেদৰে অভ্যৰ্থনা জনালে তাৰ বাবে মই বহুতো সুখিত, আৰু তৰ্ক প্ৰতিযোগিতাৰ নিচিনা এনেকুৱা এখন মঞ্চত আমি আমাৰ মতসমূহ প্ৰকাশ কৰিবলৈ পাই মই বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ লাহোৱাল কলেজক। ঠিক আছে, থেংক ইউ। ইয়াৰ পিছতে আমি লগ পাইছোঁ অন্য এজন ছাত্ৰ, কি নাম তোমাৰ? তপন গগৈ। তপন গগৈ, তুমি কোন মহাবিদ্যালয়ৰ হয়? টেঙাখাত মহাবিদ্যালয়। টেঙাখাত মহাবিদ্যালয়। কোৱাচোন আজি অনুভৱটো কেনেকুৱা লাগিলে? আজি অনুভৱটো ভালেই লাগিলে। আচলতে প্ৰথমবাৰৰ কাৰণে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ, ভাল লাগিলে। প্ৰথমবাৰৰ কাৰণে? প্ৰথমবাৰৰ কাৰণে। ঠিক আছে, এই যিটো যাত্ৰা, এই যাত্ৰা যেন আগলৈ অব্যাহত ৰাখা। ঠিক আছে, থেংক ইউ। এইবাৰ লগ পাইছোঁ আমি আন এগৰাকী। কোৱাচোন তোমাৰ নামটো?
মোৰ নাম হিমাদ্ৰী গগৈ, মই টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰী। হয়, আজি কোৱাচোন অনুভৱটো কেনেকুৱা লাগিলে আজি? আজি লাহোৱাল মহাবিদ্যালয়ত এনেকুৱা এটা তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছে, খুব ভাল লাগিছে আৰু এক্সপিৰিয়েঞ্চ ল'ব পাৰিছোঁ। পোৱা নোপোৱা সেইটো পিছৰ কথা, কিন্তু যে বহুতখিনি অভিজ্ঞতা পাইছোঁ, বুজিব পাৰিছোঁ পিছৰ পৰ্যায়লৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুতখিনি মানে কথা কৈছে ন, সেইখিনি কথা মানে ভালকৈ বুজি পাইছোঁ আৰু অনাগত দিনত আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু লাহোৱাল মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে। ধন্যবাদ। ঠিক আছে, থেংক ইউ। অন্যান্য মহাবিদ্যালয়ৰ পৰা আজি এই তৰ্ক প্ৰতিযোগিতা চাবৰ কাৰণে আমাৰ ইয়ালৈ আহিছে, গতিকে তেনে দুগৰাকী ছাত্ৰীক আমি লগ পাইছোঁ। তোমালোকে ক'ৰ পৰা আহিছা? আমি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পৰা আহিছোঁ। নামটো মোৰ পূজা সন্দিকৈ। আজি কেনেকুৱা লাগিলে ইয়াত থাকি? আজি বহুত ভাল লাগিলে। লাহোৱাল কলেজৰ আতিথ্যই মোহিত কৰিলে। ঠিক আছে, আৰু থেংক ইউ। তৰ্ক প্ৰতিযোগিতাখনত ভাল লাগিল চাই কাৰণে। ঠিক আছে, থেংক ইউ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম শ্ৰীমতী বন্দিতা গগৈ, মই MDK মহাবিদ্যালয়ৰ পৰা আহিছোঁ। হয়, ভাল লাগিল চাই। মই আগতে ভাগ লৈ নাই পোৱা, কিন্তু তথাপিও মানে অলপ এক্সপিৰিয়েঞ্চ হ'বৰ কাৰণে আহিলোঁ। ভাল লাগিল চাই। ঠিক আছে, থেংক ইউ। আজি লাহোৱাল মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃ বিদ্যালয় আৰু আন্তঃ মহাবিদ্যালয়ৰ যি তৰ্ক প্ৰতিযোগিতা, এই তৰ্ক প্ৰতিযোগিতা আজি ইমানতে শেষ হৈছে। গতিকে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু এই ধৰণৰ ভিডিঅ' যদি আগলৈ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।